অকণি হৈছে কেনেকৈ আছো ইমান অকণিৰে তুমি নোচোৱাই আৰু মই সময়ে নাপাওঁ নহয় আৰু হেৰি আজি আমি আবেলি মামাহঁতৰ ঘৰত যাম হে পিছে ভালে হ'লচোন এনে কেইদিন থাকাকে যাবা কেইদিন মানে আজি গৈ কালি আহিমে তহঁতৰ খালি মামাৰ হাতৰ ঘৰতে যোৱা কাম বেলেগ কাম নাই নেকি আৰু ছমাহ হ'ল যোৱাই নাই ঘৰলৈ সেইকাৰণে যাব ওলাইছো নহয় মাইনা আমি ভাত খাওঁগৈ মহাজন আছে কি নাই ঘৰত একদম মানে আরে মহাজন মহাজন ঘৰত আছে আরে মহাজন মহাজন আরে মহাজন আছে ঘৰত না খবৰ ভাল আছে কি নাই মিস্ত্রি বাবু বহুত দিন মূৰত আহিলো ভাই কেনেকুৱা খবৰ চলি আছে পিছে বহুত দিনৰ মূৰত দেখিলোঁ তো ভালেই লাগিল লগ পাই পিছে কিয় আহিলি কচোন তই আরে মহাজন এটা বিশেষ দৰকাৰত আহিলো তাৰমানে মোৰ য'ত আছিলো মই ভাড়া মই যেতিয়া দেশত গুচি গ'লো এইবাৰ আহি দেখা পাওঁ যে তাতে বিল্ডিং উঠাই দিছে এতিয়াতো কথাটো হ'ল তাতে মোৰ মানে ভাড়া আৰু মই সেই মালিকে মোক নিদিয়ে সেইকাৰণে আপোনাৰ ওচৰত আহিলোঁ আপোনাৰ যদি এটা খালী ৰুম আছে মোক ভাড়া দিয়ক মোৰ বিবি বাচ্চা আছে মই বহুত জেগা ঘূৰিলোঁ 3 দিনহে ঘূৰি আছোঁ ভাড়া ঘৰ পোৱা নাই মই সেইকাৰণে ভাবিছোঁ আপোনাৰ ওচৰত আহিলে যদি পাওঁ আপুনি এটা মোক যিকোনো উপায় এটা মোক ভাড়া ঘৰ এটা দিয়ক ভাড়া ঘৰৰ কথা মইতো ক'ব নোৱাৰিম মাজনীৰ মাকেহে জানিব মাজনীৰ মা বাইদেউ শুনাচোন দেউতা কি হ'ল মা ক'ত গ'ল মা ভাত খাই আছে মাতি দিছো ৰবা আরে মাজনী তুমি বহুত ডাঙৰ হৈ গলা আপোনাৰ কি বেটি আছে তুমি কেইটা ক্লাছ পঢ়ি আছা মই বৰ দুটা চতুৰ্থ শ্ৰেণী বঢ়িয়া বঢ়িয়া ভালকে পঢ়িবা দেই যা মাক মাতি দিয়া মোক মাতিছিলে নেকি এই মিস্ত্রি ভাই আহিছে মিস্ত্রি ভাইক বোলে এটা ভাড়া ঘৰ লাগে তুমি কথা পাতাচোন মই পটকে গৰুকেইটাক পানী খুৱাই আহোঁ কথা পাতা কি হ'ল কচোন বাইদেউ তাৰমানে মই এটা বিশেষ দৰকাৰত আহিলোঁ মানে মই আগতে য'ত আছিলোঁ তো তাৰমানে বিল্ডিং উঠাই দিছে মই দেশত যোৱাৰ পাছত আহি দেখা পাওঁ মোৰ ঘৰটো নাই আছে মানে 3 দিন হ'ল মই ভাড়া ঘৰ বিচাৰি একদম মানে হাবাথুৰি খাই গৈছোঁ এতিয়া আপুনি দয়া কৰি মোক এটা ভাড়া ৰুম এটা মানে যেনে তেনে দিয়ক এটা ৰুম আছে খালি দিব পাৰোঁ কিন্তু ৰুমটো ভাড়া 350 350 ঠিক আৰু আছে লাইটৰ বিলটো এক্সট্ৰা দিব লাগিব আৰু লেট্ৰিন বাথৰুমৰ সেইটো বেলেগে হ'ব লেট্ৰিন বাথৰুমৰ চিষ্টেম কি আছে চিষ্টেমটো হ'ল লেট্ৰিন বাথৰুমৰ 3টা ক্লাছ আছে ৰাম ৰাম লেট্ৰিন বাথৰুমৰ ক্লাছ আছে লেট্ৰিন বাথৰুম ঠিক আছে আপুনি কওকচোন এতিয়া লেট্ৰিন বাথৰুমৰ চব বুজাই দিলে বুজি পাবি সেইটো ভালকে তাতে যাই বুজাব তাতে বুজাই দিম ঠিক আছে লেট্ৰিন বাথৰুম ঠিক আছে হ'ব মই কৈছিলোঁ বাথৰুমৰ চিষ্টেম থকা বুলি 3টা চিষ্টেম আছে কেনেকুৱা ক্লাছ আছে বাইদেউ মানে আমাৰ ক্লাছ আছে 3টা এইটো হ'ল ফাৰ্ষ্ট ক্লাছ ইয়াতে পায়খানা কৰিলে 1.5 টকাকে দিব লাগিব 1.5 টকা আৰু এটা আছে বাঁহৰ সেইটো চাহৰ লেট্ৰিন তাতে কৰিলে 1 টকা 1 টকা আৰু এটা আছে থাৰ্ড ক্লাছ সেইটো হৈছে এইফালে বাঁহৰ তল মুকলি ঠাই আৰু তাতে কৰিলে 50 পইচা কিন্তু তাতে এটা সুবিধা আছে কি জানে কচুৱা এডাল ফ্ৰী আছে আৰে এইটো কি চিষ্টেম বাইদেউ ওলাইছে এতিয়া এইটো চিষ্টেম 3টা চিষ্টেম বুজাই দিছে আপুনি এইটো কি 1.5 টকা বাঁহটোত আছে 1 টকা আৰু ভলকা বাঁহত 50 পইচা এডাল কাঠৰ ফ্ৰী আছে আৰে কি দুনিয়া বদলি কৰিলে বাইদেউ মইতো বহুত জেগাত ভাড়া আছো বাইদেউ এনেকুৱা চিষ্টেমটো নাই দেখা আমি নাই এতিয়া হৈ গৈছে ললে নবি নললে নাই আৰু আপুনি এইটো 1.5 টকা একবাৰত নে আপোনাৰ বাৰে বাৰে নাই যিমান বাৰে কৰা সিমান বাৰে দিব লাগিব বাপৰে বাহ তাৰমানে যেইবাৰ মই লেট্ৰিন কৰোঁ সেইবাৰে ক্লাছ হৈ গৈ থাকিব মই চিন্তা কৰিব লাগিব ঠিক আছে মোৰ যদি পট্টা পৰে তেতিয়াহ'লে মই আহিম আৰু যদি পট্টা নপৰে নালাগে মই খবৰ কৰিম বাইদেউ ঠিক আছে ঠিক আছে হ'ব আৰে বাইদেউ যি হিচাপ দিছে না লেট্ৰিন বাথৰুমৰ মোৰ মাথা নষ্ট হৈ গৈছে মই বেলেগ জেগাত বিচাৰিব লাগিব আৰু মোৰ মাইকীয়ে বা ক'ত ৰুম বিচাৰি আছে মই ভাবিবই পৰা নাই ৰুম মিলিল কি নিমিলিল ক'ত পাম ৰুম বিচাৰি গৰু বিচাৰা দেখি ৰাতিপুৱাৰ পৰা বিচাৰি ফুৰি আছো এতিয়ালৈকে ৰুম পোৱা নাই তোৰ লগত বিয়া হৈ মোৰ জীৱনটো নষ্ট হৈ গৈছে আৰে কি কৰে ভাই হয়তো তোৰ লগত বিয়া হৈ মোৰ জীৱনটো নষ্ট হৈ গৈছে কি ৰাস্তাৰ মাজত কাজিয়া কৰিবি বল নকৰো বল ৰুম বিচাৰিবি বল আমি দুইটা ৰুম বিচাৰিম বল একজন মোৰ পুৰণা বন্ধু আছে বল বল
আসো না এটা পুরোনো বন্ধু ঘর আছে আমার ঘরের মাহাজন আছে কি নাই আরে মহাজন এই মিস্ত্রি ভাই আরে বহুত দিনৰ পৰা আহিলো এবাৰ একে 30 লগত লৈ আহিছ নি পইচা নিব আহিছ নেকি এই আগৰ পইচা নহয় বেলেগ এটা প্ৰব্লেম পৰি আহিছো তাৰমানে আপুনি যে ঝাৰু মাৰি আছে কি ঘৰত মাইকী মানুহ নাই আছে নেকি আছে তেতিয়াহ'লে আপুনি মাৰি আছে যে এই আগতকে ভাল হৈ গ'লো কি ভাল হৈছে পগলা পানীটো বাদ দি দিলো পাগলা পানী বাদ দিছে আপুনি বঢ়িয়া কথা বঢ়িয়া এইটো বস্তু ভাল নাই আছে হে স্বাস্থ্যৰ পৰা একদম হানিকৰ আছে দেখা নাই কেনেকে হৈ গ'লো বেমাৰ পৰিছিলে নেকি তেৰি এইটো আমাৰ পুৰণা মানুহ দেই একদম মানে বচপন যে চলি পলি চব চুলি কাটি হাতাই দিছো কিন্তু ভাবিছে আগৰ পইচা অলপ পাৱা আছিলো ভাবিছে মই নিব আহা বুলি সেইটো প্ৰব্লেম আপুনি একদম নুবুজিব হে মোৰ প্ৰব্লেমটো আছে তাৰমানে এই আপোনাৰ য'ত আছিলো মই আগত মই দেশত গুচি গ'লো না আহি কিনে দেখা পাইছো যে তাতে বিল্ডিং বনাই দিছে এতিয়া মোৰ তাতে থাকা জেগা নাই আছে আৰু এক ঘৰত তাত গেলো ভাড়া বিচাৰি তাতে যি লেট্ৰিন বাথৰুমৰ হিচাপ দিছে না মোৰ মাথা গৰম হৈ গৈছে একবাৰ বুলি লেট্ৰিন কৰিলে 1.5 টকা দিব লাগে সেইকাৰণে মই ভাবিলো আপোনাৰ ঘৰত আহোঁ আহি মই মানে চাইছো ঠিকে আছে চব কিন্তু এটা ৰুম ভাড়া লাগিছিলে ৰুম লাগিব ৰুম লাগিছিলে এতিয়া আপুনি যদি দয়া কৰে মোক এটা ভাড়া ঘৰ দিয়ক আছে ৰসমৰ শুনিছা ৰা একদম আমাৰ এটা পুৰণা মিস্ত্ৰী নমস্কাৰ বাইদেউ আৰু এটা কথা নহয় এইটো আপোনাৰ কি লাগে সেইটো তিৰি লাগে আগতো কি হ'ল আগতো বহুত জাগা জাগৰা আছে নিজে পাইছা নিজে পাইছা ও খেতি দিলি আরে নতুনকে আনিছে কি ধুনীয়া আছে পুৰা মিলিছে এবাৰ পাবহ জোৰা মিলিছে এতিয়া বাইদেউ নমস্কাৰ জনালো প্ৰথম এতিয়া কথাটো হ'ল তাৰমানে মই 2-3 ঘৰ 4 ঘৰ ঘূৰি দিছো ৰুম পাৱা নাই দাদা এতিয়া বচপনছে একদম পুৰোপৰাই চিনাকি এতিয়া কথাটো হ'ল মোক এটা ভাড়া ঘৰ লাগে যিটো ভাড়া ঘৰ বিচাৰি গৈছিলো তাতে মাথা নষ্ট কৰি দিছে হিচাপ দি এতিয়া মোক কম ৰেটত পানী নপৰা এটা ঘৰ লাগে এতিয়া আপুনি দয়া কৰি এটা মোক ৰুম দিয়ক আমাৰ মাজৰ ৰুমটো খালী আছে দি দিওঁ নেকি পাৰি কিন্তু 400 টকা লাগিব আৰু লাইটৰ বিলটো এক্সট্ৰা হ'ব লাইটৰ বিল এক্সট্ৰা আছে ঠিক আছে লাইটৰ বিলটো দি দিম কোনো কথা নাই আছে তোমাক এটা কাৰণত মই ভাল নাপাক ঝগড়া যে লাগি থাকে আমাৰ তুমি বুজাই দিব লাগে না মই যে ফটফটাই বকি আছে কি কম আপুনি দেখোন কৈয়ে আছে নহয় তুমি বুজাই দিয়া মাইকী মানুহৰ কথা দুইজনে মিলা মিলি কৰিব মানে পাৰে ঘৰ বিচাৰি হাহাকাৰ হলো গতিকে আপোনালোকে কিবা কৰি দিয়ক আৰু নিজৰ ঘৰৰ নিচিনাকৈ থাকিম আৰু বুজিছে বাইদেউ একো আমাৰ পৰা প্ৰব্লেম নাপায় আমি দুটাহে বুজিছে আৰু বাকীখিনি কওক এতিয়া আপুনি এতিয়া আপোনাৰ এটা কথা আছে বাইদেউ 400 টকা দিম বাৰুতে লাইটৰ বিল এক্সট্ৰা কিন্তু এটা কাম কৰিম বুলি ভাবিছো তাৰমানে 2 মাহ মান মই মানে পইচা নিদিওঁ আপোনালোকক যিমান মতা মাইকী আপোনালোকৰ আছে মই চব চুলি কাটি হাতাই দিম সেইটো কাৰণে পইচাটো কাটা কাটি কৰিম কেনেকুৱা হ'ব ভাল হ'ব নে বেয়া হ'ব কথাটো এটাই বেছি নাই নহয় চলি বুলি ঠিক আছে এইটো কাটা কাটি কৰিম চুলি কাটি হ'লেও কাটা কাটি কৰিম পইচাটো এতিয়া আমি আহিম কেতিয়াৰ পৰা বাইদেউ কথা পাতি চিন্তা কৰোঁ পাৰিম পাৰি নে ঠিক আছে আবেলি আহি যাওঁ ইয়াক ভাড়াঘৰ নিদিয়ে নেকি কি হ'ল ই মাজে মাজে চকুত মাৰি দিয়ে নহয় বাইদেউ সেইটো তাৰ চকুৰ প্ৰব্লেম আছে বাইদেউ এই আছে চকুৰ প্ৰব্লেম সেইকাৰণেতো মই ফচি গ'লো সেইটো কাৰণেই মোৰ এইটো বেমাৰৰ কাৰণে বহুত কেইটা ছোৱালী পটি যায় কিছুমানে চৰবাৰে দিব মাজতে যে মাৰিছিলে ধৰি লৈ এইটো প্ৰব্লেম মই বহুত দুনিয়াত দেখাইছো তাৰমানে এইটো প্ৰব্লেম মানে বহুত ডক্টৰ ফেইল হৈ গৈছে চকু টিপটো আহি যায় ময়ো ফচি গ'লো ফচি গৈছে মোৰ দুটা মাইকী আপোনাৰ মানে কি আৰু এটা বিহাৰত আছে এটা আপোনালোকৰ নদী অসমীয়া মানুহ আছে মানে মই সেই চকুটি এই বেমাৰটোৱে মানে এইটো ফচি গ'ল আৰু যেনেকে ন হৈ গ'লো বিহাৰ নিচিনা নাই পুৰা মই যোৱা বছৰ গৈছিলো বিহাৰত আৰু এইবাৰ যাম কৈ আছো নাযাওঁ এইটো এটা প্ৰব্লেম আছে দেশত যাব বিৰাট টান পায় মোৰ মাইকী আছে এতিয়া মই যিকোনো উপায় নিব লাগিব একবাৰ আৰু নিলে কি হ'ব 2 লাগি থাকিব কাজিয়া এইটো কাঢ়া আছে কিন্তু কাঢ়া মানে মোৰ ল'ৰা বেটা বেটি বহুত বৰা হৈ গৈছেতো ইয়াতে এতিয়া এইটো চকুৰ বেমাৰৰ কাৰণে এইটো বাইদেউ মানে মাইকী মোৰ লগত আহি গ'ল সেইটো কাৰণে বাইদেউ বেয়া নাপাব এইটো মোৰ বেমাৰ আছে মই হেৰি কৰিবি এয়া বাৰু আবেলি আহি যাম ভাতিবেলা একবাৰ খবৰ ল'বি ঠিক আছে মোৰো কাম আছে হ'ব ঠিক আছে